Hello everyone, welcome back to my channel. আৰু আজি হ'ল সোমবাৰ, আজি শাওনৰ সোমবাৰ। সো মনটো বহুত ভাল লাগি আছে কিয়নো মই সোমবাৰটো পালোঁ আৰু যদিহে শাওনৰ সোমবাৰ হয় তেতিয়াহ'লেতো আৰু চাঁদ লাগি যায় মানে। সো সেইটো কাৰণে আজি ছেকেণ্ড সোমবাৰ হয় শাওন মাহৰ। ফাৰ্ষ্ট সোমবাৰে মই মন্দিৰ যোৱা নাই, মই ঘৰতে শিৱলিংগ আছে তাতে মই পূজা কৰিছোঁ। আৰু পূজা মানে নৰ্মেল পানী ঢালা আৰু যিটো নৰ্মেল পূজা কৰোঁ সোমবাৰে সেইটোৱে কৰিছোঁ, মন্দিৰ যোৱা নহ'ল। কিন্তু আজি মন্দিৰ যাম আৰু আজি বহুত মানে ভাল আছে, বহুত বস্তু আছে যিটো ভাল মানে মন বহুত ভাল লগা। চ' চাই থাকিব কিয়নো আজি ৱেডাৰটো বহুত ভাল কৰিছে গাইজ, দেখাইছোঁ চাব। আজি গুৱাহাটীৰ ৱেডাৰ একদম ক্লাছ। সো গাইজ মই এতিয়া গা পা ধুই ৰেডি আৰু এতিয়া ঘৰৰ মন্দিৰত পূজাটো দি লওঁ, তাৰপিছত যাম বাহিৰৰ মন্দিৰত, মানে আমাৰ ভণ্টিও যাব। সো চাই থাকিব ভিডিঅ'টো। এতিয়া বৰ্তমান গা পা ধুলোঁ আৰু চাহ খালোঁ, চাহ আৰু বিস্কিট খালোঁ। পূজাটো দি এতিয়া তাতে যাম। সো গাইজ মই এতিয়া ৰেডি হৈ গৈছোঁ মন্দিৰত যাবৰ কাৰণে। অলপ মেকআপ কৰি লৈছোঁ যিহেতু সাवन তো মেকআপ তো বনতা হে না। এই আঙুলিকেইটা একদম খালী মানে নেল পলিচ লগাব লাগে অলপমান। চ' এইটো লগাম এতিয়া। আৰু মানে মই মেহেন্দি কিনি থৈ দিছোঁ ৰাতিপুৱাই, তো মেহেন্দিটো লগাম। বাট এতিয়া সময় মিলাব পৰা নাই কাৰণ ভণ্টিহঁতৰ দেৰি, মানে বাবু আছে ন, সময়বোৰ সেনেকৈ মিলাই চলিব লাগে। সেইটো কাৰণে মই মানে এতিয়া মেহেন্দিটো লগোৱা নাই, কিন্তু মেহেন্দিটো লগাম। যেতিয়া লগাম তেতিয়া জৰুৰ দেখাম। আজিৰ খানা হৈ আছে আলু কা দম। আজি বনি আছে আলু কা দম, মানে আলুৰ দম আৰু পুৰি। মানে আজি লঘন থকা নাই, নিৰামিষ খাই আছোঁ। তো সেইটো কাৰণে আজি পুৰি আৰু আলুৰ দম খাম। মানে মই ৰেডি হৈ গৈছিলোঁ অলম'ষ্ট যাম বুলি মন্দিৰত। এতিয়া ভণ্টিক ফোন কৰোঁতে ভণ্টিয়ে ক'লে যে বাবু আৰু ময়ে যাম, তো সেইটো কাৰণে অলপ লেটকৈ ওলাওঁ, বাবু টোপনি যাব, তাৰপিছত আমি যাম মন্দিৰত। চ' সেইটো কাৰণে এতিয়া মোৰ কাপোৰটো মই চেঞ্জ কৰি দিলোঁ, পিন্ধি লৈছিলোঁ। ভাত নহয়, পুৰি বনাইছোঁ। তো পুৰিটো খায়ে মই ওলাম, কিয়নো মই লগন থকা নাই এইবাৰ, কাৰণ এইবাৰ মই নোৱাৰোঁ, মোৰ অলপমান প্ৰব্লেম হৈ আছে, হেল্থ ইছ্যু। নহ'লে মই শাওন মাহৰ সোমবাৰে লঘোণত থাকিব বিচাৰোঁ, মানে আছিলোঁ আগত, কিন্তু এতিয়া এইটো অলপ হেল্থ ইছ্যুৰ কাৰণে প্ৰব্লেম হৈ গ'ল। বহুতে ক'ব পাৰে যে খাই লৈ পূজা কৰিছা, মই অলৰেডি ঘৰত পূজা কৰি ল'লোঁ। এতিয়া মন্দিৰত যাম, যিহেতু আজি সোমবাৰ হয়, মন্দিৰ যাব লাগে, তো সেইটো কাৰণে মন্দিৰত যাম আৰু তাত পূজা কৰিম। কিন্তু আগত ঘৰত খাই লওঁ, তাৰপিছত ওলাই যাম। চ' এতিয়া গৈ আছোঁ। আহিছিলোঁ ছটৰ ওপৰত। আজি বতৰটো বহুত ধুনীয়া, মানে একদম বৰষুণ দিছিলে ৰাতিপুৱা সময়ত, আজি ৰ'দটো একদমেই নাই, দেখাই আছোঁ। এয়া অলপমান ওলাইছে সূৰ্যদেৱ, ইমান দিনে বহুত তাণ্ডৱ কৰিছে তেওঁ। এয়া ৱেডাৰটো ধুনীয়া হৈ আছে। ছপাক এইটো মই ফুলাই দেখাই আছোঁ, চাই থাকক গাইজ। এয়া ফুলি গৈছে, তো মোৰ টেলেণ্ট হয়। ইয়া গাইজ, ফুলাৰ পুৰি বনাইছোঁ, পুৰি লগত ইয়া বাবু। ক'ত উঠিছা তুমি? ক'ত উঠিছা? হাই হাই, আমি নমু দিব আহিছোঁ।
আমি নমো নমো দিব আহিছোঁ অঁ আমি পূজা দিব আহিছোঁ কোৱা 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 মাকে লৈ গৈছে পুতেকক সেৱা কাঢ়িব বাবু আমি এতিয়া আহিছোঁ বেলতলাৰ শিৱ মন্দিৰত ঘৰত পূজা দিছিলোঁ এতিয়া ইয়াতে আহিছোঁ বাবুৰ লগত মানুহ বহুত কম আছে মানে একদম খালী তো আমি এতিয়া পূজা চূজা কৰি ল'লোঁ আৰু এতিয়া এইটো কি বাজি আছে আমি এতিয়া পূজা চূজা কৰি ল'লোঁ এতিয়া আমি যাম ঘৰত বাবু বহুত দিগদাৰ দি আছে সিও দিগদাৰ দিয়ে তো আমি এতিয়া ৰখি আছোঁ টমটমি পালে গুচি যাম আমাৰ বাবুৰ বহুত গৰম লাগে সেইকাৰণে সেয়া আমি এতিয়া পাই গ'লোঁ টমটমি এতিয়া গৈ আছোঁ পূজাও হৈ গ'ল আৰু সোনকালে হৈ গ'ল ভালে হ'ল মানুহ বেছি নাছিলে আমি যাওঁতে আজি খালি ইয়াতে পূজা দিব ভাল ভাল আৰু এইখিনি সময়ত আহিলে বেছি ভাল তো সেয়াই আজিৰ আমাৰ শ্ৰাৱণ কা মনডে